নমস্কাৰ। আজিৰ বিষয়বস্তু যজ্ঞপৱিত বা যজ্ঞসূত্ৰ। এয়া যে মোৰ হাতত দেখিছে, এইটো এটা যজ্ঞসূত্ৰ আৰু এই যজ্ঞসূত্ৰৰ পৰা বা যজ্ঞপৱিত বুলিও কোৱা হয়। এইটোৱে আমি ব্ৰাহ্মণসকলে ধাৰণ কৰোঁ এনেদৰে। আৰু ইয়াক কেনেদৰেনো তৈয়াৰ কৰা হয়, এইটো বনোৱাতে কেনেকৈ কি পদ্ধতিত বনাব লাগে বা কেনেকৈ ইয়াক নিৰ্মাণ কৰা হয়, এই গোটেইখিনি কথা অৱগত কৰাবলৈ আজি এই ভিডিঅ'টো নিৰ্মাণ কৰিছোঁ। আৰু প্ৰসংগত ক'ব ওলাইছোঁ, এই যিটো যজ্ঞসূত্ৰ বা যজ্ঞপৱিত, ইয়াৰ এটা মন্ত্ৰ আছে। মন্ত্ৰটো হ'ল এনেকুৱা: ব্ৰহ্মণা নিৰ্মিতং সূত্ৰং বিষ্ণুনা ত্ৰিগুণীকৃতং ৰুদ্ৰেণ তু কৃতৌ গ্ৰন্থি বিষ্ণু চক্ৰেণ ছেদিতং। অৰ্থাৎ এই সূতা ব্ৰহ্মাৰ দ্বাৰা নিৰ্মিত সূতা, বিষ্ণুৰ দ্বাৰা ইয়াক ত্ৰিগুণ কৰা হৈছিল, বিষ্ণুৰ দ্বাৰা ত্ৰিগুণিত কৰা, আৰু ৰুদ্ৰৰ দ্বাৰা ইয়াত গ্ৰন্থি দিয়া হৈছিল। গ্ৰন্থি এয়া গ্ৰন্থি বুলি কোৱা হয়। এইটো যে দেখিছে, এয়া গ্ৰন্থি। এনেকৈ দুটা গ্ৰন্থি আছে আমাৰ, এয়া গ্ৰন্থি। আৰু এই যজ্ঞসূত্ৰৰ গ্ৰন্থি বিষ্ণু চক্ৰৰ দ্বাৰা ছেদন কৰা হয়। গতিকে কেনেদৰে এই যজ্ঞসূত্ৰটো কেনেকৈ নিৰ্মাণ কৰিম, এইখিনি বস্তু আপোনালোকক দেখুৱাবলৈ চাম। লগতে ইয়াৰ যিটো তৈয়াৰ পদ্ধতি, কেনেকৈনো যজ্ঞসূত্ৰ বা লগুণ কেনেকৈ তৈয়াৰ কৰে, গ্ৰাম্য মহিলা বা গ্ৰাম্য সমাজত ব্ৰাহ্মণ মহিলাসকলে কেনেদৰে লগুণ বনায়, ইয়াক লগুণ বুলিও কোৱা হয়। লগুণ আচলতে ইয়াৰ গুণটো ধাৰণ কৰোঁ কাৰণে লগুণ, বা নগুণ বুলিও কয়, ইয়াক নগুণ বুলিও ধাৰণ কৰা হয়। প্ৰসংগত কৈছোঁ, লোকাচাৰ ভেদে বা ঠাই বিশেষে এই লগুণৰ গ্ৰন্থ উজনিৰ ফালে 3টা থাকে, আৰু আমি নামনি অসমৰ ব্ৰাহ্মণসকলে ইয়াক 2টা গ্ৰন্থিত ধাৰণ কৰোঁ। অৰ্থাৎ 6ডাল সূতা থাকিব ইয়াত, আৰু নামনি অসমৰ উজনি অসমৰ মানুহখিনি ইয়াত 9ডাল সূতা ধাৰণ কৰে। ইয়াৰো পাৰ্থক্য আছে, কিয় তেওঁলোকে 9ডাল সূতা পৰিধান কৰে, আমি কিয় 6ডাল সূতা পৰিধান কৰোঁ, এইখিনি কথা এই ভিডিঅ'টোত মই ক'ব খোজা নাই। মাত্ৰ মই ক'ব খুজিছোঁ, এই সূত্ৰটো কেনেদৰেনো নিৰ্মাণ কৰিম, আৰু গ্ৰাম্য সমাজত এই সূতাটো ব্ৰাহ্মণ মহিলাসকলে কেনেদৰে নিৰ্মাণ কৰে, এইখিনিও দেখুৱাবলৈ চাম। আৰু বিশেষভাৱে এই যিটো লগুণ, এয়া লগুণ বা এই নগুণটো নিৰ্মাণ কৰিছে মোৰ মাতৃদেৱীয়ে, আৰু মোৰ মাতৃদেৱীৰ দ্বাৰাই আজিৰ এই ভিডিঅ'টো দেখুৱাবলৈ চাম। এয়া গোটেই যজ্ঞসূত্ৰটো বা লগুণটো মই খুলি ল'লোঁ, আৰু এই খুলি লৈ উঠি তাক এনেকুৱা পদ্ধতিত মই প্ৰথম অৱস্থাত এনেকৈ ল'ব লাগে। লৈ ইয়াত কিছুমানে পাক থাকে, পাইপ বুলি কোৱা হয়, এইবিলাক ভাঙিবলৈ আচলতে এইটো কৰি লৈছোঁ। এইটো কোনো বৈদিক নিয়ম নহয় এনেকৈ ল'ব লগাটো। এইটো মই মাত্ৰ লগুণটো সূতাটো যাতে মই ভালদৰে নিৰ্মাণ কৰিব পাৰোঁ তাৰ কাৰণে। এতিয়া বিষ্ণু চক্ৰেণ ছেদিতং বুলি এটা শব্দ কৈছিলোঁ, যে মানে আচলতে এই কটাৰীখনৰ এটা বিষ্ণু চক্ৰ বা সুদৰ্শন চক্ৰ হিচাপে ধাৰণা কৰিব লাগে, বা ধাৰণ কৰি মনতে কল্পনা কৰি বিষ্ণু চক্ৰেণ ছেদিতং। এই সূতাডাল ব্ৰহ্মাই নিৰ্মাণ কৰা সূতা, এই বিষ্ণু চক্ৰৰ দ্বাৰা কাটিলোঁ। ইয়াক দুভাগ কৰিম এতিয়া, এইটো দুভাগ হ'ব, দুভাগ হৈ গৈ আছে। গোটেইখিনি সম পৰিমাণে কৰি দিছোঁ, দুডাল সূতা। আকৌ বিষ্ণু চক্ৰেণ ছেদিতং কাটিলোঁ, দুভাগ কৰিলোঁ। কিন্তু নিজা নিজা পদ্ধতিত বিভিন্ন ব্ৰাহ্মণে বেলেগ ধৰণেও বান্ধিব পাৰে। বান্ধাৰ কোনো নিয়ম কথা নাই, এনেকৈ যে মই কৰাৰ দৰে যে কৰিব লাগিব, যাৰ যেনেকৈ সুবিধা পায় তেনেকৈ কৰিব। ইয়াত সেনেকুৱা কোনো কথা নাই যে আমি এনেকৈ বান্ধো। কিছুমানে মন্তব্য কৰিব পাৰেতো, আপোনাৰ বান্ধাটো এনেকুৱা হ'ল, আমি এনেকৈ বান্ধো। গতিকে এইটো নিজা কথা। মাত্ৰ মই এনেদৰে কৰিলে বেছি সুবিধা পাওঁ কাৰণে এনেদৰে কৰি লৈছোঁ। এই সূতাটো অতি সঘনে হেৰি হৈ যায়, গাঁঠিবিলাক লাগি ধৰে, আৰু অতিমাত্ৰা গাঁঠি লাগি ধৰিলে, গাঁঠি খুলিবলৈ যেতিয়া আমাৰ একেবাৰে লগুণটোত গাঁঠি লাগি ধৰিব, তেতিয়া অসুবিধা পায় বিভিন্ন সময়ত। আৰু লগুণৰ আমাক কয়েই, আমি ব্ৰাহ্মণসকলে কওঁ যে লগুণৰ গাঁঠি লাগিলে মানে মানুহ পাগল হ'ব নালাগে, আৰু গাঁঠিয়ে পাগল কৰি দিয়ে। তেতিয়া গায়ত্ৰী পাঠ কৰিলে মনতে গাঁঠি খুলি যায়, এইটো এটা বিশ্বাস। এইটো মই সমান কৰি লৈ এতিয়া এই লগুণটো মই এনেকৈ বনাব চাইছোঁ।
এইটো এনেকৈ তিনিডাল সূতা থাকিল, ত্ৰিগুণীকৃত বুলি যে কৈছিলে মন্ত্ৰটোতে আছে, ত্ৰিগুণ কৰি এনেকৈ এটা চাইড মই ইফালে আনিম। আৰু মন কৰিব লাগে লগুণৰ আচল জোখ এই হাতখন ইয়াৰ পৰা কিলাকুটিলৈকে ভিতৰত সোমাই যাব লাগে, অৰ্থাৎ এক হাত এইটো সোমাই যাব লাগে। এইখিনি দি থাকিল আৰু এতিয়া মই এইটো ইয়াতে সোমাই দিছোঁ। দি এয়া মন্ত্ৰ আছে, প্ৰথম পাকে ভৱেদ ব্ৰহ্মা, দ্বিতীয় পাকে ভৱেদ বিষ্ণু, তৃতীয় পাকে মহেশ্বৰ আৰু অৰ্ধপাকে গোটেই পাকটো খাব নালাগে, সৰস্বতী দেৱীৰ নাম লৈ অৰ্ধপাকে সৰস্বতী। এনেদৰে এটা বৰাহৰ দৰে গাঁঠি লাগি যায়। এইটো গাঁঠি আৰু খুলিব নোৱাৰি, এবাৰ লাগি যোৱাৰ পিছত এইটো লাগি গ'ল। ইয়াতে এনেকৈ গাঁঠি ল'লোঁ, মন্ত্ৰ এটা মাতিলোঁ, আৰু বিপৰীত দিশত দুয়োডাল সূতা মই পকাই লৈছোঁ। এয়াই ৰুদ্ৰেণ গ্ৰন্থি, মন্ত্ৰটোত যে আছে ৰুদ্ৰই গ্ৰন্থি কৰা, এইটোৱে গ্ৰন্থি। ইয়াৰ গ্ৰন্থিটো এক পাপ হ'ব লাগে, এইটোৰ পৰা এটা পাপ হ'ব লাগে, এই জুখি লৈছোঁ আৰু ইয়াত গাঁঠি লৈছোঁ। লৈ এপাপ জোখত এইটো সমানত মিলাই লৈছোঁ। এতিয়া যিটো এইটো চিঙিম মই কাটিম, এইখিনি অৱশিষ্টখিনি যে কাটিম, এইখিনিত সময়তো মই বিষ্ণু চক্ৰেণ ছেদিতম বুলি বিষ্ণু চক্ৰৰ দ্বাৰা যাতে কাটিছোঁ এনেকুৱা এটা কাটিব লাগে। কাটিলোঁ এইখিনি অৱশিষ্ট। তদ্ৰুপ ধৰণে একে জোখত এইটোও হয়, এনেকুৱাকৈ ল'লোঁ। পুনৰ এনেদৰে প্ৰথম পাকে ভৱেদ ব্ৰহ্মা, দ্বিতীয় পাকে ভৱেদ বিষ্ণু, তৃতীয় পাকে মহেশ্বৰ, অৰ্ধ পাকে সৰস্বতী। 3.5 পাক হ'ব লাগে। ইয়াত আকৌ এটা মন্ত্ৰ মাতিছোঁ। বিষ্ণু চক্ৰেণ ছেদিতম। তেতিয়া ইয়াত যিখিনি মন্ত্ৰ থাকিব এই গ্ৰন্থিত, এইখিনি মন্ত্ৰ আপোনালোকক অৱগত কৰাব নোৱাৰোঁ বা শুনাব নোৱাৰোঁ, তথাপিও জনাসকলে জানিব নিশ্চয়। এই গ্ৰন্থিতে থাকিব বিভিন্ন ঠাইত আচলতে কিছুমানে নিজৰ যি গোত্ৰৰ যি প্ৰবৰ, সেই প্ৰবৰ মতেও মন্ত্ৰ মাতে। আৰু ইয়াত গায়ত্ৰী মন্ত্ৰ থাকিব, আপৰিষ্ট মন্ত্ৰ থাকিব, অগমৰ্ষণ মন্ত্ৰ থাকিব, চাৰিবেদৰ মন্ত্ৰ থাকিব। এই গোটেইখিনি মন্ত্ৰ পুত হোৱাৰ পিছত এইটো এটা যজ্ঞ পবিত হৈ যাব। আৰু এইখিনি আচলতে মই যদিও এনেকৈ উলিয়াই লৈছোঁ, এটা এটাকৈ উলিয়াই লৈ এনেদৰে এই লগুণটোত ধৰক এটা ভাগ কৰি লৈ দুটা হ'ল, ইয়াতে এনেকৈ দুটা ভাগ কৰি এনেদৰে ছেপাৰেশ্যন কৰি ল'লোঁ। দুটা তাৰ পৰা এটা উলিয়াই ল'লোঁ, এয়া বাওঁখন কাণত ল'লোঁ। যিখিনি কথা ক'লোৱে মই যে এইখিনি মন্ত্ৰ আপোনালোকক মই শুনাব নোৱাৰোঁ, তথাপিও ক'লোঁ কি কি মন্ত্ৰ থাকিব। ইয়াত গায়ত্ৰী মন্ত্ৰ থাকিব, আপৰিষ্ট থাকিব, চাৰিবেদৰ মন্ত্ৰ থাকিব, অগমৰ্ষণ মন্ত্ৰ থাকিব, আদিকে কৰি যাৰ যি গোত্ৰ তাৰ প্ৰবৰসমূহ থাকিব, আৰু বিভিন্ন ধৰণৰ মন্ত্ৰ থাকে। আৰু এই মন্ত্ৰখিনি শুনোৱাৰ পিছত এইটো এটা যজ্ঞ পবিতলৈকে ৰূপান্তৰিত হৈ পৰে। আৰু এই যজ্ঞ পবিত ধাৰণ কৰাৰ যিটো ব্যৱস্থা, এইটো আমি এখন যজ্ঞ অৰ্থাৎ লগুণ দিয়নি বুলি কোৱা হয়, উপনয়ন সংস্কাৰ কৰ্ম বুলি কোৱা হয়। সেই সংস্কাৰ কৰ্মৰ জৰিয়তেহে এই লগুণটো আমি পৰিধান কৰাৰ ব্যৱস্থা থাকে। আগতে মই যজ্ঞ পবিতৰ উপনয়ন পৰ্ব কেনেদৰে আয়োজন কৰা হয় সেয়া মই ভিডিঅ' নিৰ্মাণ কৰিছিলোঁ। আজি মাত্ৰ মই নিৰ্মাণ কৰিলোঁ এইটো ভিডিঅ', যজ্ঞ পবিত বা যজ্ঞ সূত্ৰ কেনেদৰে নিৰ্মাণ কৰা হয়
লগতে ইয়াৰ তৈয়াৰ পদ্ধতিখিনি কেনেদৰে কৰা হয় এই পৰ্যায়ক্ৰমে আপোনালোকে দেখিব পাব। ইয়াক কেনেদৰেনো বনোৱা হৈছে আহক আমি চাওঁ এই যজ্ঞ সূত্ৰ বা যজ্ঞপৱিত কেনেদৰে নিৰ্মাণ কৰা হয়। এনেদৰে বনোৱা হয় যজ্ঞপৱিত। যি যজ্ঞপৱিত ব্ৰাহ্মণসকলে ধাৰণ কৰোঁ আমি পূজাৰীসকলে বা ব্ৰাহ্মণ মানুহসকলে যি উপনয়ন সংস্কাৰৰ জৰিয়তে যি যজ্ঞপৱিত আমি ধাৰণ কৰোঁ সেয়া যজ্ঞপৱিত আমাৰ ঘৰত এনেদৰে আমাৰ মাতৃদেৱীয়ে বনাই আছে। এয়া এনেদৰে নিৰ্মাণ হয়। ইয়াৰ পিছত আৰু বিভিন্ন ধৰণৰ প্ৰচেছ থাকে। এইখিনি লগুণ এটা কেনেকৈ বনোৱা হয় এইখিনি কথা আমাৰ মায়ে আপোনালোকক ভালকৈ বুজাই দিব। আপুনি নিজে বুজাই দিয়ক কেনেকৈ লগুণ বনাব। এতিয়াতো বৰ্তমান বনাই আছে এনেকৈ, ইয়াৰ পিছত কি কৰিব? বৰ্তমান মই হেৰি কৰি 3 গুণৰ পৰাই 9 গুণ কৰোঁ সূতা এনেকৈ বাতি কাঢ়োঁ। তাৰপিছত আৰু টুকুৰা আছে আমাৰ, টুকুৰাত পাকাওঁ, পাকাই পেলাই আৰু কলহত এটা মূৰ দি পেলাই সেনেকৈ মাজি লওঁ। 3 বাৰ 1 বাৰ হেৰি দি খেৰৰ সেই খেৰ সিন্ধাই দি আৰু একবাৰ হেৰি চুলি তাৰপিছত কাপোৰেদি ঘঁহি দিওঁ। দিয়াৰ পিছত লগুণটো চাফা হয়। এনেকৈ বনোৱা হয়। তো এনেকৈ নিৰ্মাণ হয় লগুণ। বৰ্তমান সময়ত কপাহী লগুণৰ আচলতে বিলুপ্তি পথতেই প্ৰায় মোটামুটিভাৱে। এটা সময়ত কপাহী লগুণো তৈয়াৰ হৈছিল। আজিকালি কপাহী লগুণ পাবলৈ কপাহেই নাই। তৎসত্ত্বেও আমাৰ মাহঁতেও এটা সময়ত কপাহী লগুণো বনাইছিলে। তেতিয়া এখন ধনু আছিলে, ধনুখনেৰে কপাহৰ হেৰিবিলাক নেঠা বুলি কয় তেওঁলোকে নেঠিছিলে আৰু সেনেকুৱা নিৰ্মাণ হৈছিলে কপাহী লগুণ। গতিকে এয়া লগুণৰ গোটেইখিনি কথা মই আৰু ভালকৈ বিশদভাৱে ক'ব যাই আছোঁ কেনেকৈ আচলতে লগুণনো কি বা লগুণত 9টা দেৱগুণ যে থাকে 9 গুণ কি আৰু লগুণৰ 9টা দেৱতাও থাকে। সেই 9টা দেৱতা কি দেৱতা প্ৰত্যেকখিনি কথা ক'বলৈ মই আৰু এনেদৰে লগুণ চাফা কৰি থকা হৈছে আজি। এই লগুণৰ বাতি কৰি উঠাৰ পিছতে এনেদৰে লগুণটো পৰিষ্কাৰ কৰি থকা হৈছে। যি যজ্ঞপৱিত বা যি লগুণ আমি ব্ৰাহ্মণসকলে ধাৰণ কৰোঁ যজ্ঞ উপনয়নৰ জৰিয়তে, এই উপনয়নৰ জৰিয়তে ধাৰণ কৰিবলগীয়া এই যজ্ঞপৱিতক এনেদৰে পৰিষ্কাৰ কৰি থকা হৈছে। আৰু এই পৰিষ্কাৰৰ পিছতে লগুণলৈকে ৰূপান্তৰিত হ'ব। এইখিনি পদ্ধতিও কেনেদৰে লগুণলৈকে ৰূপান্তৰিত হ'ব আমাৰ মাতৃদেৱীয়ে বুজাই দিব। আপুনি কৈ দিয়ক এতিয়া কেনেদৰে লগুণটো এই পৰিষ্কাৰৰ পিছতে কি হ'ব? এই পলিচ কৰাৰ পিছতে হাতত মেৰাই ল'ম, লৈ পেলাই সৰু সৰু কৰি থৈ দিম। লগুণটো হেৰি জাল নিচিনাই কৰি দিম। দিয়াৰ পিছত সেইটো আৰু পৰিধান কৰিব পাৰিব। পাছত হেৰি কৰি লগুণটো আৰু ব্ৰাহ্মণে বান্ধি দিয়াৰ পিছত যোনে এই যজ্ঞসূত্ৰ বান্ধিব জানে তেওঁলোকে বান্ধি দিব, দি পেলাই সেইটো ধাৰণ কৰিব। হয়, আপোনাৰ পিছফালে থকা যিটো সামগ্ৰী সেইটো কি বুলি কোৱা হয়? এইটো হয়, সেইটো কি? এইটো টুকুৰা। এইটোত কি কৰে? এই যেতিয়া নেকি মই বাতি কাঢ়োঁ 3ডালৰ পৰাই 9ডাল কৰিম। 9ডাল কৰি পেলাই হাতত মেৰাই ল'ম, লৈ এই টুকুৰাটো দি পাকাম। এই টুকুৰাটো দি পকোৱা হোৱাৰ পিছত আৰু এনেদৰে কলা সূতা আমি মাজিম। মাজি আৰু হাততে মেৰাই হেৰি কৰি থৈ দিম। আৰু তাৰে পিছফালে যিটো আছে এইটো কি হয়? এইটো উঘা। এই লগুণসমূহ ইয়াত কি কৰা হৈছে? এই লগুণটো হেৰি কৰাৰ পিছত ভাজাৰ পিছত ইয়াতে মেৰাই থৈছোঁ। আৰু ইয়াৰ পিছতে শুকাবাই দিম, দি তাৰপিছত আৰু সৰু কৰি হাতেদি মেৰাই থৈ দিম সৰু কৰি। আচ্ছা, আৰু তেনেদৰে লগুণৰ লৈকে ৰূপান্তৰিত হৈ উঠিব আৰু যাক কোৱা হয় যজ্ঞপৱিত বা যজ্ঞসূত্ৰ। এতিয়া বৰ্তমানলৈকে যজ্ঞসূত্ৰলৈকে আছে এইটো, কাৰণ যজ্ঞসূতা, সূত্ৰ মানে সূতা। ইয়াত যেতিয়া মন্ত্ৰপুত হৈ উঠিব সেই কলাটো তেনেকৈ পৰিষ্কাৰ কৰি থকা হৈছে। আৰু যেতিয়া এই যজ্ঞসূত্ৰ মন্ত্ৰপুত কৰা হ'ব, মন্ত্ৰপুতৰ পিছতে এইটো যজ্ঞপৱিতলৈকে ৰূপান্তৰিত হ'ব। যি উপনয়ন সংস্কাৰৰ জৰিয়তে ব্ৰাহ্মণসকলে যজ্ঞপৱিত ধাৰণ কৰে, এই যজ্ঞপৱিত কেনেদৰে নিৰ্মাণ হয় এই গোটেই ভিডিঅ'খিনি আপোনালোকৰ ওচৰত দিলোঁ। আৰু পৰৱৰ্তী সময়ত এনেকুৱা আধ্যাত্মিক বাৰ্তা দি যাবলৈ চাম। ইতিমধ্যে মই অৱগত কৰিছোঁৱেই যে লগুণত কোন কোন দেৱতা থাকে আৰু লগুণ সম্বন্ধীয় এইখিনি কথা বাৰ্তা দিবলৈ আজিৰ এই ভিডিঅ'টো নিৰ্মাণ কৰি উলিয়ালোঁ। আগলৈকে আকৌ এনেকুৱা আধ্যাত্মিক বাৰ্তা দি যাবলৈ চাম। নমস্কাৰ।